हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে সকলে আছে আজি ভিডিওটো অলপ স্পেশাল হ'ব গৈ আছে মই আপোনালোকক জনাই দিছো যে আজি ভিডিওটো কি হ'ব গৈ আছে তো अबे जल्दी बोल कल सुबह पनवेल निकलना है আজি মানে সকলোৱে মোৰ ফ্ৰেন্ডছ বোৰ আৰু বন্ধু বান্ধৱী সকলোৱে আহিব তো সকলোৱে কৈ আছিল যে বহুত দিন লগ পোৱা নাই বহুতে মানে বিয়াও হৈ গ'ল তো কলেজ স্কুল এৰাৰ পিছত আৰু লগ ধৰা হোৱা নাই তো এইবিলাক মোৰ ৰুমতে আহিব আজি গোটেইবোৰ লগ লাগি মানে এসাঁজ খাম আপোনাৰ अभी मजा आएगा ना भिड़ो ধুনীয়াকৈ ৰেডি হৈ গ'লো এইবাৰ আমি যাম লগৰবোৰ লগ ধৰি আমি বজাৰবোৰ কৰিব লাগিব নহয় তো চাই থাকক ভিডিওটো এয়া হ'ল হাই হেল্ল' কি খবৰ ফাইনেলি গোটেই বান্ধৱীকেইটা লগ পালোঁ একেলগে এয়া ৰেজিয়া আৰু তাইৰ কিউট বেবীটো এতিয়া খানা বনোৱা বাচনবোৰ নিব আহিছোঁ সিহঁতৰ ঘৰত আমাক মিঠাই খাব দিলে তাতেও মানে উৎপাত তাইক চাবচোন খাই লৈ কি মচন দিব इतने तेजस्वी लोग हैं हमारे पास এয়া বাচন বৰ্তনবোৰ লৈ আহিলোঁ এইবাৰ ব্ৰইলাৰ নিব আহিছোঁ দোকানত ব্ৰইলাৰটো লৈ লওঁ ইফালে আকৌ পিয়াজ কাটা আৰম্ভ কৰি দিছে এয়া চাহ বহাই দিছিলোঁ হৈ গ'ল চাহটো খাই লওঁ ইফালে চাহ খাই আকৌ পিয়াজ কাটাত লাগি আছে সকলোৱে আমাৰ বাইদেউ দুটা ইফালে পুৰা পিয়াজ কাটি আছে আয়ো এক পিচ মাংস বেছিকৈ দিম দুটা অঁ লেগ পিচ দিম দুটা মুৰ্গী লেগ পিচ দিম তোমালোকক ইয়াতে পুৰা আড্ডা চলি আছে পুৰা আড্ডা কথাত মগ্ন ইফালে আকৌ মাংস ধুই হালধি নিমখ দি বইল কৰি লৈছোঁ অলপ তাইৰ হাঁহি চাওক না এইটো আমাৰ এইটো চলিবলৈ লৈ এইটো আমাৰ চাৰুক ৱাছিম कौन है ये लोग कहाँ से आते हैं खत्म बाय बाय टाटा गुड बाय তাই মানে কিবা এটা কৈ দিলে ইগনৰ কৰিব এয়া মাংস বইল কৰা হৈ গ'ল এতিয়া মাংসখিনি লৈ গৈ আছোঁ বাহিৰত যিহেতু বাহিৰতে বনা সিজাখিনি হ'ব তো কেৰাহী পাতি দিছে তেল গৰম হৈ আছে বা ইমান ধুনীয়া জুই উঠিছে চাওক মাংসখিনি ফ্ৰাই কৰিব দি দিলে কেৰাহীত ৰান্ধি থকাজন মই যে দেখালোঁ বেবীটো থকা তাইৰ দেউতাক হয় তো আমিতো ৰন্ধা বঢ়া কৰিব নোৱাৰিম কাৰণ ইমান দিনৰ মূৰত লগ পাইছোঁ যিহেতু তো আমি কথা পাতোঁতে সময়বোৰ যাব সেইকাৰণে তাই দেউতাককে মাতি দিলে বনা সিজাখিনি কৰি দিব সিহঁতৰ উৎপাতবোৰ চাওকচোন কি কৰি আছে এয়া মাংস অলমষ্ট ফ্ৰাই কৰা হৈ গ'ল অলপ বাকী আছে আৰু মোৰ হাজবেণ্ড কাম কৰি আছে তো আইচক্ৰীম খাই ল'ব দিলোঁ ইফালে আমিও খাই আছোঁ গোটেইবোৰ চাওক
এয়া আমাৰ ৰোহিত আহি পালে। হাই কৰি একবাৰ হাই কৰি খাইছে কি তাইৰ আৱাজ চাওকচোন, চিল্লায়ে আছে মানে। বাহ 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 আহি পাইছে আমাৰ জিম মাষ্টাৰ বডি চডি অলপমান দেখা দি হাই पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। এয়া আদা ৰহুন হালধি মছলা সকলোবোৰ বস্তু দি আহোঁ। এয়া তেল কেৰাহীত দিলে মাংস তৰকাৰী বনাব। আমি এতিয়া গৈ আছো বৰ্তমান কেঁচা জ্বলা আনিব। মোৰ গাঁৱৰ ভাষাটো আহি যায়, আপোনালোকে বেয়া চেয়া নাপাব। এয়া চব্জিৰ দোকান, আমি কেঁচা জলকীয়া নিব আহিলোঁ। বেঙেনা বিলাহী এক চাওক না, খানা খোৱাৰ ফূৰ্তিতে মানে পাহৰিয়ে গৈছে বেঙেনা আৰু বিলাহীৰ পাৰ্থক্য। এয়া আমি কেঁচা জলকীয়া লৈ ল'লোঁ। এয়া মাংস তৰকাৰী হৈ আছে। এয়া হৈছে পূৰা স্পেচিয়েল মছলা, যিটো বৰবাই নিজৰ ঘৰৰ পৰাই লৈ আহিছে আমাক স্পেচিয়েল কৰি বনাই খুৱাবৰ কাৰণে। অহ' কালাৰ চাওক না তৰকাৰীখিনিৰ, মাংস দিয়াই নাই তথাপিও কি কালাৰ হৈছে। ফাইনেলি আমাৰ মাংস তৰকাৰী হৈ গ'ল, কালাৰ চাওক না। অহ' এয়া ৰিফাইন, এয়া পোলাও চাউল ধুই আনিছোঁ। এয়া এয়া পোলাওৰ পিঁয়াজ ফ্ৰাই হৈ আছে। ইহঁতৰ বৰ্তমান আৰম্ভণি হৈছে আৰু কথাৰ, তো চাই থাকক আপোনালোকে। কোনে কি কৰি আছে পাত্তাই নাই, তাৰ হাঁহি চাওকচোন। भाई मारो मुझे, मारो मारो मुझे। এয়া পোলাও ফ্ৰাই হৈ আছে। ময়ো আহিছিলোঁ ইহঁতৰ লগত বহিব, কিন্তু মাতি দিলে আকৌ যাব লগা হ'ল। ইহঁতৰে আড্ডা চাওক আৰু। বগা বগা দেখি আছে না মাৰ লগতে চকুকেৰা অবেলটা এয়া দোকানত আহিছোঁ ক'ল্ড ড্ৰিংক ল'ব, তো লৈ লওঁ, চাই থাকক। কাম পোৱা নাই আৰু অকণি চাবও কৈ আছে এতিয়া। তাইৰ ভাষণ শুনাত বিজি সকলোৱে। কথা কোৱাৰ জোচ চাওকচোন।
আমাৰ বাইদেউ ভকতে বাগৰি গৈছে रुको जरा सबर करो আৰু অলপ দেৰি খাব দি আছোঁ म्यूजिक সকলোকে পোলাও আৰু তৰকাৰী বাঢ়ি দিলোঁ এতিয়া সোৱাদ বিজি সকলোৱে খোৱাৰ টাইমতো মানে জোকাজুকি চলিয়ে আছে আৰু এয়া ময়ো বাঢ়ি ল'লোঁ এতিয়া খাই খোৱা বোৱা হৈ গ'ল এতিয়া সকলোৱে খাই বৈ লৈ ৰেষ্ট কৰি আছে আৰু কথাই কথা শেষ হোৱাই নাই আমাৰ য়াস্মিন বাইদেউ যাবই ওলালে এতিয়া তাইক থৈ আহোঁ ময়ো যাম তাইৰ লগত আমি দুয়োটাই তাইক থৈ আহিলোঁ এতিয়া म्यूजिक আমাৰ ল'ৰাটোৱে ইমান ভালকৈ ভিডিঅ'টোত উঠিছে একোত থ'ব যাওঁ এতিয়া এই মানে বহুত মাথাটো খাই আছে তো সোনকালে অলপ থৈ আহোঁ পিছে ল'ৰাকেইটাক আমি ৰিকুৱেষ্ট কৰিলোঁ যে অলপ ঘূৰি আহোঁ তো যাওঁ ঘূৰিব এইবাৰ ইহঁতৰ উৎপাত চাওকচোন স্কুটিৰ আগত বহি আছে কোনোবাই চলাই আছে কোনোবাই মানে কি যে হ'ব বাই বাই টাটা সি ইউ গুড নাইট बाय बाय टाटा सी यू गुड नाइट তো সকলোৱে গ'ল বহুত মিছ কৰিম সকলোকে মোৰ ভিডিঅ'টো যদি আপোনালোকে লাষ্টলৈ চাই আছে তো ধন্যবাদ ভিডিঅ'টো লাইক কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব